गरेश्वर मिरु रंगाली बिहु बानजाय आफादा बिहु मोसाखावरि हानजानो बान्थानि रां होयैनि अजद दैखांदों। बाक्सा जिल्लानि सिङाव थानाय गरेश्वराव 58थि गरेश्वर मिरु रंगाली बिहु बानजाय आफादा खुंनाय गेवलां बिहु बादायलायनायनि 3थि बान्थानि रांखौ बिहु मोसाखावरि हानजानो होआखै होननानै गोख्रों अजद दैखांदों उदालगुरिनि मोनसे बिहु मोसाखावरि हानजाया। गरेश्वरजों नांजाबनाय एबा उदालगुरि जिल्लानि रंगाली दखरा बिहु मोसाखावरि हानजानि गाहाय हिरक देखाया खौरां बिजोंसिम दैथायहरनाय गांसे लिरथि अजद लिरनायाव फोरमायोदि 58थि गरेश्वर मिरु रंगाली बिहु सन्मिलननिया थांनाय 16 एप्रिलाव खुंनाय गेवलां बिहु बादायलायनायाव बाहागो लानानै 3थि मासियाव देरहानानै नोगोद 7,000 रां मोननो हायो। नेम बायदियै बादायलायनायनि फिथाइ फोसावनायनि उनावनो बानजाय आफादा बान्था मोननो हानाय हानजानो बान्थाखौ गथायनांगौब्लाबो दिनैसिम बान्थानि रांखौ गथायना होआखै। बे बिथिङाव बिहु बानजाय आफादनि बिबानगिरिफोरा गोहैलो आखु दिन्थिनायनि अनगायैबो सरकारा होनाय 1.25 लाख रां अनसुंथाइखौ मोननायाव गोबाव जादों होननानै फोरमायो बानजाय आफादनि बिबानगिरिफोरा। मख'नो नांगोनदि सिगां समफोरावबो गरेश्वर मिरु रंगाली बिहु बानजाय आफादा खुंनाय बिहु बादायलायनायाव बान्था मोननो हानाय हानजानो बान्थानि रां होयैनि अजद सिखांदोंमोन। अदेबानि बे जेंनाफोरखौ थाबैनो सुस्रांनांगौनि थाखाय ओनसोलनि सांग्रां नोगोरारिफोरा खावलायहरदों। আঞ্চলিক বিহু দল উদালগুৰিৰ পৰা ক'লোঁ। আপোনাৰ কি যোৱা 2 বহাগত গুৰেশ্বৰ কেন্দ্ৰীয় বিহু কমিটিয়ে আপোনাৰ মুকলি বিহু প্ৰতিযোগিতা এখন পাতিছিলে। আমাৰ এগ্ৰিমেণ্ট মতে যাতায়াতী খৰচ আছিলে 2700 টকা। আপোনাৰ আমি প্ৰগ্ৰেম কৰাৰ পিছত যাতায়াতী খৰচটো পালোঁ। আজিলৈকে আমি যোনটো দলীয়ভাৱে আমি 3য় পুৰস্কাৰ পাইছিলোঁ আৰু যোনটো প্ৰাইজটো হয় আপোনাৰ 7,000 টকা ঘোষণা কৰিছিলে, সেই প্ৰাইজটো এতিয়ালৈকে আমি পোৱা নাই। আৰু আমি ফোন কৰিলে কয় যে আমাৰ স্থায়ী কমিটি বেলেগ, উদযাপন কমিটি বেলেগ হয়। আৰু যোৱাকালি আমাক স্থায়ী কমিটিৰ নাম্বাৰ দিছিলে। মই মিনিমাম 15বাৰমান কল কৰিলোঁ, কলটোৰ কোনো ধৰণৰ ৰেছপন্স দিয়া নাই। আৰু বাৰে বাৰে কয় যে আমাক যোনটো আপোনাৰ চৰকাৰী অনুদান 1.5 লাখ টকাৰ হয়, সেই 1.5 লাখ টকাটো এতিয়ালৈকে আমাৰ উইথড্ৰ হোৱা নাই বুলি কয়, বেংকত চেকখন ফচি থকা বুলি কয়। এতিয়া কমিটিবিলাকে যদি সেনেকুৱা কৰে দলবিলাকৰ কেনেকুৱা হ'ব? 2 বহাগত হৈছিলে, আপোনাৰ বজাৰ খোলাত হৈছিলে, অৰ্ধ সাপ্তাহিক বজাৰত। এতিয়া মই জনাত আপোনাৰ টংলা ৰংপুৰীয়ে পোৱা নাই বুলি শুনিছোঁ। ছেকেণ্ড প্ৰাইজ আছিলে তেওঁলোকৰ, আৰু আপোনাৰ ঢুলীয়া আছিলে, তেওঁলোকৰ 2টা থকা বুলি গম পাইছোঁ। আৰু মোৰ তাত চাৰ্টশ্বিটখন আছে, জাৰ্জৰ ছিগনেচাৰ সহ আছে মোৰ তাত। আমাৰ দলীয় প্ৰতিযোগিতামূলক বিহুত আচলতে এগ্ৰিমেণ্ট কপি নহ'লেও হয়, আপোনাৰ চাৰ্টশ্বিটখন থাকিলে হয়, আৰু সেইখনো মোৰ তাত। বিহু বুলি কোৱাৰ লগে লগে আমি মানসিকতাত আহোঁ, আমি প্ৰাইজৰ আশাটোত আহি যাওঁ। এতিয়া তেওঁলোকে যদি নিদিয়ে নেক্সট বছৰৰ কাৰণে, আৰু তেওঁলোকে আমাৰ টিমটো বুলি এতিয়া আজিৰ পৰা যেতিয়া সম্ভৱ বাতৰিটো প্ৰচাৰ হ'ব, তেতিয়া তেওঁলোকৰ অহা বছৰৰ কাৰণে অলপ প্ৰব্লেম হ'ব বিহুটো পতাৰ কাৰণে। মোৰ জৰিয়তে অহা বেলেগ টিমো হয়তো আহিবলৈ অলপ ভয় হ'ব। আৰু আজিকালি এনেকুৱা নহয় যে টিম এটা আপোনাৰ য'তে গৈ পাই 1 ঘণ্টা যদি দেৰি হয় মাননিটো আপোনাৰ কাটি দিয়ে। টিমৰ আচলতে 2,200 টকা মাননিত একোৱেই নহয় এটা দলৰ। আপোনাৰ গৰেশ্বৰ কৈছোঁ যে আজিৰ পৰা 3 বছৰমান আগতো কোনোবাই পোৱা নাছিলে বুলি কিনে। এতিয়া কিমান দূৰ সত্য সেইটোতো বাৰু মই গম নাপাম। এইবেলি আকৌ কোনোবা ব্যক্তিগত প্ৰাইজ পোৱা নাই বুলি শুনিছোঁ। আপোনাৰ নাম্বাৰ 1 আপোনাৰ ইটো পোৱা নাই, টংলা ৰংপুৰীয়াই পোৱা নাই বাৰু। বাকীটো সেইটো নকওঁৱেই আৰু। আমিতো বাৰু দলীয় প্ৰাইজটো পোৱাই নাই। আপোনালোকে কি প্ৰাইজ পাইছিল? আমি 3য় স্থান পাইছিলোঁ। কিমান আছিল প্ৰাইজ? ঘোষণা কৰাৰ মতে 7,000 আছিলে। আচলতে পইচাটো ডাঙৰ কথা নহয়, যদি আমাক এটা ৰেচপেক্ট কৰিলে হয়। কোনো ধৰণৰ আপোনাৰ যোনদিনাখনে সাংস্কৃতিক সন্ধিয়া আছিলে, আমি কাউৰবহৰ পৰা প্ৰগ্ৰেম কৰি আহিছিলোঁ, তেতিয়া মই কল কৰিলোঁ। কল কৰাতে ক'লে যে আমাৰ আজি সাংস্কৃতিক সন্ধিয়া আছে, অলপ পইচাৰ প্ৰব্লেম হৈছে, আপোনালোকে ইয়াতে আজি সোমাব নালাগে। তো আমি গৰেশ্বৰৰ পৰা ডাইৰেক্ট সোমাই গুচি গ'লোঁ ওলাই কিনে, প্ৰগ্ৰেমত নোসোমালোঁ। আৰু কি ক'ব এই ক্ষেত্ৰত, কি ক'ব আচলতে? এইখিনি তেতিয়া কি ক'ম, বাকী দলবিলাক একগোট হ'ব লাগে, কমিটিবিলাকৰ ওপৰত এখন মিটিং কৰি ল'ব লাগে গোটেইকেইটা টিমে। কৰি লৈ কিনে আপোনাৰ যেনেকুৱা আপোনাৰ দলটোৰ খৰচ হয়, সেই দলটোৰ খৰচ এখন কমিটিয়ে কোনোদিন দিব নোৱাৰে। এটা দলৰ খৰচ এখন কমিটিৰ ধৰক 5টা দল মাতি থ'ব বা 10টা দল মাতি থ'ব, কিন্তু এটা দলে মিনিমাম আপোনাৰ
মাহটোত 100ৰ ওপৰত প্ৰগ্ৰেম কৰিব লাগে। 100ৰ ওপৰত প্ৰগ্ৰেম কৰোঁতে ৰাতিটোত আপোনাৰ 3খন বা 4খন কৰিব লাগে। আহোঁতে 1 ঘণ্টা দেৰি হ'লেও আপোনাৰ মাননিটো কাটি দিয়ে। এইবছৰ মই নিজে ভুক্তভোগী হৈছোঁ। 3000 টকাত মাননিত আপোনাৰ এগ্ৰিমেণ্ট কৰি নিয়ে। বৰষুণৰ বতৰতো যদি আপোনাৰ গৈ পাওঁতে 1 ঘণ্টা দেৰি হয়, দেখা দেখি আপোনাৰ 2000 টকা মাননি কাটি দিয়ে। এতিয়া প্ৰগ্ৰেমটো কৰি কিনেতো আৰু 1000টো হ'লেও আনিবই লাগিল, উপায় নাই। আগতে কোনো দিন নকয়।